সময়বোৰ সঁচাকৈয়ে পাখি লগা কাৰৰ দৰে উৰিতো যায় আৰু উৰি গৈ য'ত আঘাত কৰে বহু কষ্ট দি যায়। তাত যিমানেই মৰমৰ সান্নিধ্য নিদিয়া কিয় গতি লাভ কৰাৰ লগে লগে আৰোহণ কৰি লয়। কাৰোবাৰ বুকুত কৰিব পাৰে অসহনীয় কষ্টৰ উল্কা। তেনেকৈ চাগে ভালপোৱাবোৰো সলনি হৈ গৈ থাকে, ক্ৰমে মৰমসনা কথাবোৰৰ পৰা তিক্ততাৰ পৰিপূৰ্ণ বিৰহ যাতনালৈ। লাহে লাহে সলনি হৈ পৰে আপোনজনৰ প্ৰতি থকা ব্যৱহাৰ। আমি আৰম্ভণিতে আপোনজনে মনত কষ্ট পাব বুলি এৰাই চলা কঠোৰ ব্যৱহাৰবোৰ লাহে লাহে নিত্য নৈমিত্তিকতালৈ পৰিণত হৈ পৰে। ক'ৰবাত যেন হেৰাই যায় পূৰ্বৰ সেই অপৰূপ মৰম ভালপোৱাবোৰ। দুগুণ আঘাত কৰি আঁতৰি যোৱা আপোনজনৰ হৃদয়খন এবাৰ চুই চাবচোন। অনুভৱ কৰিব আপোনজনৰ বিৰহী যন্ত্ৰণাত কমাত তীব্ৰ হৈ পৰা তেজৰ দ্ৰুত সঞ্চালন। এই যে প্ৰিয়জনক কৰা অপমানবোৰ বাৰু এৰাই চলিব নোৱাৰিনে? আপোনজনৰ কথাবোৰ এবাৰ মন দি শুনি চাবচোন। আপুনিও তেওঁৰ কথাবোৰ এবাৰ আনন্দেৰে সঁহাৰি জনাই চাবচোন। দেখিব পৃথিৱীৰ আটাইতকৈ বেছি ধুনীয়া যেন অনুভৱ কৰিব নিজৰ সম্পৰ্কটোক লৈ। আপুনি আঁতৰি যাব খুজিলে, আপোনাক বাধা দি উচুপি উঠিলে বুজিব আপুনি তেওঁৰ বাবে কিমান মূল্যৱান। তেওঁৰ আপোনাৰ প্ৰতি থকা অকৃত্ৰিম দুৰ্বলতাক উপহাস নকৰিব। হয়তো যেতিয়া এদিন সঁচাকৈ তেওঁৰ আপোনাৰ কাষৰ পৰা বহু দূৰলৈ আঁতৰি যাব, তেতিয়া হয়তো আপুনিও তেওঁক মনত পেলাব। আপুনি ক'ৰবাত আঁতৰি গ'লে যেতিয়া আপোনাক নাযাবলৈ হাতে ভৰিয়ে ধৰি কাতৰৰে অনুৰোধ কৰিবলৈও আপোনাৰ সেই বিশেষজন নাথাকিব, যেতিয়া আপোনাৰ কাষত নিস্বাৰ্থভাৱে মৰম কৰাজনেই নোহোৱা হৈ যাব, তেতিয়া আপুনিও উচুপি উঠিব। আপোনাৰ চকুলো দেখি চকুপানী মচি দিয়া বহুজনেই পাব, কিন্তু আপোনাৰ চকুপানী দেখি নীৰৱে চকুলো নিগৰুৱা সেই তেওঁক কেতিয়াও বিচাৰি নাপাব, কেতিয়াও নাপাব।